নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি অলপ সোনকালে উঠিলোঁ। ৰাতিপুৱা 4:30মান বজাতে উঠিলোঁ, অলপ খোজকাঢ়িলোঁ। খোজকাঢ়ি আহি এতিয়া এটা জেগাত ৰৈছোঁ, জেগা এটাত এনে অকণমান ৰেষ্ট লৈছোঁ মানে অলপ দূৰ খোজকাঢ়ি আহি অকণমান এনে আৰু বহিছোঁগৈ। আৰু আপোনালোকে চাওক, এইবোৰ পথাৰ। মই পথাৰত হালোৱাই মানে পথাৰলৈ নহাৰ আগতে মই উঠিলোঁ। আজিকালিতো পথাৰত হালোৱাই পথাৰলৈ নাহেই, সেইবোৰ বাদেই দিলে। আজিকালি ট্ৰেক্টৰ হ'ল পথাৰত। নহ'লে আগতে এনেকুৱা টাইমত ইয়াতকৈ আগতে উঠি পথাৰত এই ফিচাৰিংটো যে দেখিছে নহয়, ফিচাৰিংটো সিফাললৈ গোটেই পথাৰ হয়। বহুত ডাঙৰ এটা পথাৰ। এই আগতে এনেকুৱা পথাৰবিলাকত মানুহে ইমান সময় মানে হাল বাই থাকে, আৰু হুলস্থুল হৈ থাকে, হাই হুই কিবাকিবি একদম চলি থাকে। গৰু ম'হৰ লগত মানুহে হাল বাই থাকে। আজিকালি এইবোৰ নাইকিয়াই হ'ল। আজিকালি সেইকাৰণে পথাৰ পূৰা নিজান। এইটো টাইমলৈকে এই 4:30 বাজিলে 5টাই বাজিব হ'ল, এতিয়ালৈকে পথাৰত মানুহ নাই। এনেকুৱা দিনত নহ'লে আগতে একদম পথাৰত মানুহ ফুল হৈ থাকে। হালোৱাবিলাকে মানে যিসকলে হাল বাই যিবিলাকে খেতি কৰে, একদম পথাৰত পূৰা হেৰি হৈ থাকে, মানে ভৰ্তি হৈ থাকে, একদম হুলস্থুল। মানে গৰু ম'হ খেদি এইবোৰ নাই আৰু। গতিকে মই এই পৰিৱেশটোকে দেখালোঁ। ইমান এটা ডাঙৰ পথাৰত মানুহ একদম হাল বোৱা আপোনালোকে ক'ৰবাত দেখিছে জানো? নাই দেখা নিশ্চয়, ক'তো নাই। এয়া চাওক, চাৰিওফালে দেখিছোঁ। ইমান এটা ডাঙৰ পথাৰত একো হাল বোৱাৰ একো চিনি নাই। আৰু হালটো বাব, কিন্তু ইয়াত খেতি কৰিব, এতিয়াও খেতি কৰে। খেতি কৰিব যদিও মানে এতিয়া ট্ৰেক্টৰ লগাই দিব। 2-3 দিন, 4 দিন, 5 দিন মানুহবিলাক এনেকৈ লয়, আৰু এসপ্তাহ লয়, শেষ কৰি দিয়ে লগে খেতি। গতিকে আজিকালি ছিষ্টেমেই এইটো হৈ গ'ল। গতিকে আজিকালি আগৰ সেই দিন নাই। গৰু ৰাতিপুৱা 4টা-5টা বজাতে গৰু ম'হ খেদি আহি পথাৰত হাল জুঠি হাল বাই থকা, সেই সেইবোৰ নাইকিয়া হৈ গ'ল। গতিকে আজিকালি চব জেগাতে এনেকুৱা হৈছে। আৰু সেইকাৰণে খেতিবিলাক আগতকৈ বহুত কম হৈছে আজিকালি। গৰু ম'হ দি হাল নোবোৱাৰ কাৰণে, ট্ৰেক্টৰ লগাই দিয়াৰ কাৰণে। কাৰণ তাতে মানে মাটিবোৰ বেয়া কৰি দিছে। মাটিবোৰ মানে যিবিলাক মাটিবোৰকৰ এই সাৰবিলাক একেবাৰে ট্ৰেক্টৰে মানে খতম কৰি দিছে। কাৰণ আগৰ নিচিনা পানী এনেকৈ নাথাকেও। কাৰণ আগতে পানীও যিমান আছিলে, পানীবোৰে মানে কিবা বেয়া বস্তুবিলাক লৈ যায়, আৰু নতুনকৈ সাৰৰ সৃষ্টি কৰে উঠুৱাই আনি। আজিকালিতো সেইবোৰ নাইকিয়া হৈ গ'ল। সেইকাৰণে মই আপোনালোকক পৰিৱেশটো দেখুৱালোঁ। তাকে ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক এটা কৰি দিব, যদি বেছি ভাল লাগে শ্বেয়াৰ এটা কৰি দিব।